Hello guys, আজিৰ এই ভিডিওটোত আপোনাক স্বাগতম জনাইছো ফ্ৰেন্ডছ আজি আমি কথা পাতিম 5G মানে 5th generation of networkৰ বিষয়ে সক আমি সকলোৱে 4G উপভোগ কৰি আছো এতিয়া 4G বুলি ক'লে আপোনাৰ মাথাত চাগে নিশ্চয় প্ৰবলেম কেটা আহি গৈছে মানে কেতিয়াবা 4G আমাক ইমান বেছি স্পিড দিয়ে যে আমি ফুললি স্যাটিসফাইড থাকো কিন্তু কিছুমান ক্ষেত্ৰত কিছুমান ঠাইত গলে আমাৰ স্পিডটো ইমানে কমি যায় ইমানে তলত নামি যায় যে মানে 2G লগত 4G কম্পেয়াৰ কৰিব পাৰো আমি আৰু খঙত কেতিয়াবা এনেকুৱা হয় যে মোবাইল ভাঙি পেলাব মন যায় মোৰ লগত এনেকুৱা বহুত ঘটিছে এনেকুৱা ঘটনা আপোনাৰ লগত যদি হৈছে তে প্লিজ নিশ্চয় কমেন্টত মোক জনাব যে মোবাইল কেতিয়াবা ভাঙিব মন গৈছে নেটৱৰ্কৰ স্পিডৰ কাৰণে আপোনাৰ So guys, আজিৰ ভিডিওটোত আমি এই 5Gৰ বিষয়ে কিছুমান ইন্টাৰেষ্টিং ফ্যাক্ট যেনেকুৱা স্পিড হওক বা কেতিয়া লঞ্চ হ'ব এইবোৰ ডিটেইলছত সবিশেষ তথ্য আপোনাক ক'বলৈ ওলাইছো সো জানিবলৈ প্লিজ ভিডিওটো স্কিপ নকৰিবলৈ শেষলৈকে চাই থাকক যদি আপোনালোকে মোক জানে নাইবা এইটো চেনেলত নতুন আহিছে মোৰ নাম আৰিফ আৰু আপোনালোকে চাই আছে আপোনালোকৰ এই চেনেল Assamese Guy এনেদৰে ইম্পৰ্টেন্ট আৰু গুৰুত্বপূৰ্ণ তথ্য লৈ পেলাই ভিডিও মই আপোনাৰ ওচৰত সদায় আনিয়ে থাকো যদি এতিয়ালৈকে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে তলত ৰেড কালাৰ বটনত প্ৰেছ কৰি পেলাই সাবস্ক্ৰাইব কৰি দিয়ক আৰু সাইডত যোনটো ঘণ্টি আছে কুলা ৰঙৰ তাতো প্ৰেছ কৰি দিয়ক তেতিয়া মোৰ ভিডিওবোৰৰ নটিফিকেশন আপুনি সোনকালে পাই থাকিব বন্ধু বলক আমি ভিডিওটো আৰম্ভ কৰো Friends, প্ৰথমত আমি কথা পাতিম নেটৱৰ্কৰ স্পিডৰ বিষয়ে সক 4G ৰ কথা যদি আমি ভাবো 4G প্ৰথমত মানে জিও উলাওতে আমাক কি প্ৰমিস কৰিছিলে 1 GB/s ম্যাক্সিমাম স্পিড আমি উপভোগ কৰিবলৈ পাৰিম কিটা সপোনতো আমি এটো স্পিড পাইছিলো নে আপুনি পাইছে নে কিতিয়াও মইতো ম্যাক্সিমাম স্পিড যদি মই উপভোগ কৰিছো এটো আছিল 9.7 MB/s তথাপি মানে কেতিয়া হেতু প্ৰথম জিও উলাওতে আপোনাৰ স্পিডটো ম্যাক্সিমাম কিমান আছিল আপুনি প্লিজ জনাব কমেন্টত মই জানিবলৈ ইচ্ছুক আছো So guys, এতিয়া যদি 5G কথা পাবো 5G ত কৈ দিয়া হৈছে স্পিডটো হ'ব 10 GB/s ৰ পৰা 20 GB/s তে কথা হল 4G টো কৈ দিছিলে ইমান স্পিড পাম বুলি কিন্তু একচুয়ালি তো আমি পোৱা নাই কিয় এই ৰিজনটো যদি আপুনি ভাবিবলৈ যায় মই সাধাৰণভাৱে আপোনাক এটা এক্সাম্পল দিব খুজো এটা হাইৱে ধৰিলক আৰু হাইৱে দি মাত্ৰ 2-3টা মান যান বাহন গৈ আছে মাত্ৰ 2 বা 3টা যান বাহন গৈ আছে সো তেতিয়া কি হ'ব হিহত ম্যাক্সিমাম স্পিডত যাই থাকিব পাৰিব কোনো অসুবিধা নহয় স্পিড মেইনটেইন কৰা হিহত কিন্তু যদি হে একেটা হাইৱেতে আপুনি আনি পেলাই আৰু 200-300টা যান বাহন বহাই দিলে তাতে যাই থাকিব কাৰণে একেলগতে যাব পাৰিবনে তেতিয়া একে স্পিডত যাব নহয় যাব পাৰিব কিন্তু একদম লাহে লাহে যাব লাগিব ট্ৰাফিক জ্যাম হৈ যাব তাত মানে হিহত ম্যাক্সিমাম স্পিডটো দূৰৰ কথা আধা স্পিডো মেইনটেইন কৰিব নোৱাৰিব সো সেম মানে সিচুৱেচন আমাৰ নেটৱৰ্কৰ ক্ষেত্ৰতো হৈ আছে মানে যোনবিলাক নেটৱৰ্ক ট্ৰান্সমিশন লেন আছে লেন কেটা লিমিটেড কিন্তু মানুহৰ সংখ্যা ইউজাৰ্ছৰ সংখ্যা ইমান বেছি হৈছে যে তাত জ্যাম হৈ গৈ আছে মানে আমি স্পিডটো ভালকে উপভোগ কৰিব পৰা নাই কিন্তু 5G ৰ ক্ষেত্ৰত এনেকুৱা নহয় এই কেটা প্ৰবলেম একদম টোটালি মিনিমাইজ কৰি দিয়া হ'ব মানে যিমান বেছিয়ে সংখ্যা হৈ নাযাওক কিয় ইউজাৰ্ছৰ স্পিড কেতিয়াও ফ্লাকচুৱেট নহয় মিনিমাম স্পিড যোনটো আছে আপুনি হেতু পায়ে থাকিব কিন্তু স্পিডটো কম বেছি হৈ নাযায় একদম এভাৰেজ স্পিড এটা মেইনটেইন কৰি থাকিব Friends, আপোনাৰ মনত চাগে প্ৰশ্নটো জাগিয়ে গৈছে যে কেতিয়া 5G লঞ্চ হ'ব আমাৰ ইয়াত কেতিয়া আমি 5G উপভোগ কৰিব পাৰিম Friends, সাধাৰণতে যদি আপুনি ভাবে এটা 4G টাৱাৰ এটা বা ট্ৰান্সমিটাৰ এটা আপোনাৰ 5 বা 10 কিলোমিটাৰ বৰ্গ লৈকে মানে এৰিয়া লৈকে আপোনাৰ কভাৰ কৰিছিলে কিন্তু হেতু ক্ষেত্ৰতে 5G আপোনাৰ কমসে কম 50টা বা 100টা টাৱাৰ ইউজ কৰিব যাতে স্পিডটো ফ্লাকচুৱেট নহয় যাতে স্পিডটো কমি না যায় ইউজাৰ্ছৰ সংখ্যা বাঢ়িলেও এটাৰ জায়গাত কমসে কম 50টা 100টা ট্ৰান্সমিটাৰ ইউজ কৰিব তে আপুনি ভাবক নিশ্চয় ইয়াত টাইম বা সময় বেছিকে লাগিব বেছি সময়ৰ প্ৰয়োজন আছে বেছি খৰচৰ প্ৰয়োজন আছে সো তাৰ কাৰণে অলপ মানে ডিলে হৈ আছে 5G লঞ্চ হোৱাত তথাপিও এটা আইডিয়া লগাব পৰা মতে 2020 বা 2020 ত 5G লঞ্চ হৈ যাব সো যেতিয়া লঞ্চ হ'ব আমি নিশ্চয় উপভোগ কৰিব পাৰিম সো ফ্ৰেন্ডছ আজি 5G ৰ বিষয়ে আপোনাক ইমানখিনিয়ে জনাব আছিল আশা কৰো আপুনি ভিডিওটো ভাল পাইছে কিবা এটা নিশ্চয় আপোনাক নতুন জনাব পাৰিছো যদি পাইছে তে প্লিজ ভিডিওটো লাইক কৰি দিব আৰু গাইস আপুনি মোক সাপোৰ্ট কৰিবৰ কাৰণে প্লিজ ভিডিওটো শেয়াৰ কৰি দিব কাৰণ মোক ইউটিউবে ভালকে ৰেংক কৰা নাই আপোনালোকে শেয়াৰ কৰিলে নিশ্চয় ইউটিউবে মোক ৰেংক কৰিব ধন্যবাদ আজিৰ কাৰণে ইমানখিনি আছিল নেক্সট ভিডিওত আকৌ লগ পাম ভাল কিবা এটা টপিক লৈ পেলাই তেতিয়ালৈকে সুস্থ থাকক সুৰক্ষিত থাকক বাই বাই জয় আই অসম